আমি জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া বুলি ক'বলৈ আমি সাজু আছোঁ, কিন্তু বাকী আগৰৱালা লিখাসকলক আমি অসমীয়া বুলি গ্ৰহণ কৰিবলৈ কেতিয়াবা আমাৰ মনে নকয়। আমি বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলি স্বীকাৰ কৰিবলৈ আমাৰ মনে কয়, কিন্তু বাকী ৰাভাসকলক আমি কেতিয়াবা আমাৰ মনে আমি তেখেতসকলৰ লগত আমি এক হ'ব নোৱাৰোঁ। আমি জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এখেতসকলক আমি অসমীয়া হিচাপে আমি স্বীকাৰ কৰি লওঁ, কিন্তু আজিৰ তাৰিখত আমি সাধাৰণ মানুহৰ মাজত আমি অসমীয়া সংজ্ঞা উলিয়াওঁতে আমি ক'ৰবাত ভুল কৰিছোঁ। এই ভুলটো আমি সংশোধন কৰিবলৈ হ'ল। বিজ্ঞানৰ প্ৰযুক্তিয়ে আমাক প্ৰত্যেককে ইমান সা সুবিধা প্ৰদান কৰিছে যে আমি প্ৰত্যেকে নিজৰ জাতিটোক আঞ্চলিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমাৰ জাতিত ইমান বীৰ সন্তান, ইমান মহানায়কে জন্ম লৈছিলে যে আমি সকলোকে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিব পাৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহানুভৱতা, বিষ্ণুপ্ৰসাদ আগৰৱালাৰ যি চিন্তা চেতনা, সেই চিন্তা চেতনাক আমি শ্ৰদ্ধা জনাবলৈ, আমি প্ৰণাম কৰিবলৈ আমি পাহৰি গৈছোঁ। আমি একচুৱেলি এই বস্তুখিনিৰ মাজত আমি দকৈ সোমাই পৰিব সময় আহি গ'ল, সময় সমাগত। জাতীয় চেতনা নিৰ্দিষ্ট কোনোবা এটা উপজাতি বা সম্প্ৰদায়ে নিজকে কেতিয়াও ভাবি ল'ব নালাগে যে এয়া আমাৰ সম্পদ। অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকজনেই আমাৰ অসমৰ সম্পদ, আৰু প্ৰত্যেকজনে একোজন মহান অসমীয়া। এই মহান অসমীয়াসকলক আমি শ্ৰদ্ধা কৰিব লাগিব। আমি মনত ৰাখিব লাগিব যে আমাৰ হাতত সকলো আছে, কিন্তু আমাৰ হাতত ক'ৰবাত নহয় ক'ৰবাত একতাৰ অভাৱ ঘটিছে। এই একতা আমি ঘূৰাই আনিব লাগিব। লাচিত বৰফুকনৰ মৈদামত থিয় হৈ গৈছোঁ। লাচিত বৰফুকন স্বদেশ আৰু স্বজাতিক ভাল পোৱা এনে এজন বীৰ আছিল। তেওঁ দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত নিজৰ সম্বন্ধীয়ক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি এটা প্ৰবাদ আছে। অকণমান কৰ্তব্যত গাফিলতি কৰাৰ কাৰণে নিজৰ মোমায়েকক প্ৰাণদণ্ডৰে দণ্ডিত কৰি সেনা বাহিনীক সকীয়াই দিছিল যে কৰ্তব্য আগত। তেনেকুৱা এটা বীৰৰ জাতি, তেনেকুৱা এটা বীৰৰ জাতিৰ অংশ হৈ আমি আমাৰ যি ঠেক মনোবৃত্তিৰ পৰিচয় দিছোঁ। আমি জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া বুলি ক'বলৈ আমি সাজু আছোঁ, কিন্তু বাকী আগৰৱালা লিখাসকলক আমি অসমীয়া বুলি গ্ৰহণ কৰিবলৈ কেতিয়াবা আমাৰ মনে নকয়। আমি বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলি স্বীকাৰ কৰিবলৈ আমাৰ মনে কয়, কিন্তু বাকী ৰাভাসকলক আমি কেতিয়াবা আমাৰ মনে আমি তেখেতসকলৰ লগত আমি এক হ'ব নোৱাৰোঁ। নমস্কাৰ বন্ধুসকল, আজি আমি এটা বিশেষ ঠাইলৈ যাব ওলাইছোঁ। লাচিত বৰফুকনৰ মৈদাম আমাৰ ঘৰৰ ঠিক ওচৰতে আছে, মানে টিয়ক অঞ্চলতে আছে। গতিকে আজিলৈকে মোৰ নিজৰো যোৱা হোৱা নাছিল। তো ফাৰ্ষ্ট টাইম আমি লাচিত বৰফুকনৰ মৈদাম চাবলৈ যাম। গৈ আছোঁ, মই যাম দেই। বসন্তি পুৰণা হৈছিল, লাহে লাহে চলাই যাব লাগিব। এতিয়া আমি মধুৰিজান জাজিমুখ সংযোগী পথত আহি আছোঁ। তো আৰু কিছু দূৰৰ পাছত আমি গৈ পেলাই ৰাষ্ট্ৰীয় ঘাইপথ পামগৈ। তো আমি লাডুগুৰি চাৰিআলি আহি পালোহি, আৰু মাত্ৰ কিছু সময়ৰ পাছতে লাচিত বৰফুকনৰ মৈদামলৈ যোৱা যিটো পথটো পামহি। তো আমি অলৰেডি আহি ৰাস্তাটো পালোঁ। এইটো হৈছে এণ্ট্ৰেঞ্চ। এখন পুৰণা গেটখন আছিল, এখন ভাগি পৰি থকাখন। একচুৱেলি যেতিয়া 4 লেনটোৰ কাম আৰম্ভ হ'ল তেতিয়া এই গেটখন ভাঙি দিয়া হ'ল। এতিয়া নতুনকৈ যিখন গেট আছে এইখন আমি অলৰেডি মৈদামলৈ যোৱা প্ৰস্তুত সোমাইছোঁ। আমি আহি পাই গ'লোঁ। সুমন মাইনা নামিলা? অ'কে। তো মূল প্ৰৱেশদ্বাৰ হৈছে এইখন, আৰু এইফালে বাওঁফালে আমাৰ যি আছে ইয়াত টিকট ঘৰ, কিন্তু আমাৰ টিকেট কৰিবলগীয়া হোৱা নাই। আমি এইখন গেটেদি সোমাম। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰৰ পৰা প্ৰথম আৰম্ভ কৰিম। সকলোখিনি আমি চাম, যিমানখিনি কভাৰ কৰিব পাৰোঁ দেখুৱাম, নিজেও চাম। আহক। তো মোৰ সোঁফালে যে আছে এইখন লাচিত ভৱন, লাচিত ভৱন। আৰু আপোনালোকক বাওঁফালে আমি প্ৰথমতে মৈদামলৈ যাওঁ। মানে মৈদাম ভাগ এবাৰ সেৱা কৰিবলৈ মন গৈ আছে। প্ৰথম আমি মৈদামলৈ গৈ লওঁ, বাকী আমি সমস্ত যিটো মৈদামৰ ভিতৰ চোৱা যিখিনি হেৰি আছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে বন্তি জ্বলোৱা স্থান, যাতে বন্তি জ্বলাব পাৰে। আৰু এই দুটা হৈছে বৰটোপ, এইটো বৰটোপ, এইটো বৰটোপ। তো আমি আহি পাই গ'লোঁ। এয়া মোৰ সন্মুখত আপোনালোকে দেখা পাইছে, শ্ৰদ্ধা জনাইছোঁ সেইজন বীৰক।
মোৰ সন্মুখত যিভাগ আপোনালোকে মৈদাম দেখা পাইছে এয়াই হৈছে লাচিত বৰফুকনৰ সমাধিস্থল। তো এই পৰিৱেশটোত থিয় হৈ নিজেই মানে বেলেগ ধৰণৰ বুজাব নোৱাৰা অনুভৱ কৰিছোঁ। আৰু মোৰ সন্মুখত আমাৰ তিয়কৰ ৰিজুদা আছে। ৰিজুদাক দেখি আৰু অলপ নাৰ্ভাছ কৰিছোঁ। ৰিজুদা নমস্কাৰ। নমস্কাৰ। এয়া ৰিজুদা সকলোৰে পৰিচিত মোক তিয়কৰ আমাৰ সকলোৰে শ্ৰদ্ধা সংবাদদাতা। কি ক'ব ৰিজুদা অকণমান মোৰ নিজৰ চেনেলটোক লৈ? প্ৰথমে ধন্যবাদ জনাইছোঁ। এটা কথা আমি সকলোৱে জানো যে বীৰ পূজা জীয়া জাতিৰ লক্ষ্য, আৰু যিটো এতিয়া অসমীয়া জাতিৰ যিজনক জাতীয় বীৰ আখ্যা দিয়া হৈছে, জাতীয় বীৰ আচলতে আছে, ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে অসম চৰকাৰে এটা নিয়াৰ প্ৰয়াস কৰিছে। ইতিমধ্যে আমি সকলো দেখিছে যে দিল্লীৰ ৰাজধানীত, দেশৰ ৰাজধানীত এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই যিটো মৈদাম যোৰহাট জিলাৰ হলুঙাপাৰস্থিত ইয়াত অৱস্থিত, এই মৈদামটোৰ সংবৰ্ধনৰ বাবে প্ৰকল্পৰ বাবে ইতিমধ্যে অসম চৰকাৰে 148 কোটি প্ৰায় 149 কোটিৰ টকাৰ এটা আঁচনি ঘোষণা কৰিছে। আৰু সেই আঁচনিৰ ৰূপায়ণৰ বাবে ইতিমধ্যে সকলো নিবিদাকে ধৰি সকলো ধৰণৰ সম্পূৰ্ণ কৰিছে। আৰু ইতিমধ্যে ইয়াত প্ৰস্তুতি চলি আছে। এই যি মৈদাম আছে নিৰ্দিষ্ট এৰিয়া, সেইটো সংবোধন হ'ব প্ৰায় 48 বিঘা মাটিৰ সামৰি এটা সাংস্কৃতিক প্ৰকল্প হ'ব। নতুন প্ৰজন্মই এই অসমীয়াৰ এইগৰাকী যিগৰাকী স্বাভিমানী বীৰ, আমি এইগৰাকীক লৈ গৌৰৱ কৰিব লাগে। আৰু নতুন প্ৰজন্মই আচলতে লাচিত বৰফুকনৰ কীৰ্তি, লাচিত বৰফুকনৰ যি জাতীয় কৰ্মৰাজি তাৰ বিষয়ে কিন্তু অৱগত হ'ব লাগে। বহুত ধন্যবাদ দেই। তো দাদাই খুব এটা ধুনীয়া কথা ক'লে, বীৰ পূজা জীয়া জাতিৰ লক্ষণ। তো একচুৱেলি আমি সকলোৱে লাচিত বৰফুকনৰ নাম সশ্ৰদ্ধাৰে সোঁৱৰোঁ, কিন্তু বিগত সময়ত লাচিত বৰফুকনৰ এই সমাধিভাগক যি ধৰণে স্থান আৰু মান দিব লাগিছিল সেইধৰণে দিয়া হোৱা নাছিল। মই তোমাক এজন ব্যক্তিক চিনাকি কৰি দিছোঁ। এই আমাৰ মহেন্দ্ৰ গগৈ ডাঙৰীয়া, নমস্কাৰ। ইয়াৰ মৈদাম সংৰক্ষণ সমিতিৰ সম্পাদকৰ দায়িত্বত আছোঁ। আচলতে তেখেতৰ নেতৃত্বতে এই মৈদামে আজি এই পৰ্যায়ত পাইছে। আৰু পৰৱৰ্তী সময়ত তেখেত ইয়াৰ সৈতে পৰৱৰ্তী সময়তো জড়িত থকাৰ এটা প্ৰতিশ্ৰুতি ৰাইজক দি থৈছে। দাদা নমস্কাৰ জনাইছোঁ। বৃহত্তৰ তিয়ক যিটো সমষ্টি, এই সমষ্টিত এই যিভাগ অনুষ্ঠান আছে, এই অনুষ্ঠানটো একচুৱেলি আমি সকলোৱে লৈ বহুত গৌৰৱ কৰিবলগীয়া এটা অনুষ্ঠান আমাৰ ওচৰত আছে। তো আপুনি কি ক'ব? আমি এই যিটো তেখেতসকলে এইটো প্ৰজেক্টটো মুকলি কৰিলে লাচিত মৈদাম উন্নয়ন প্ৰকল্প, ইতিমধ্যে তাৰ কাৰণে মাটি লোৱা হৈছে। তাৰ আগলৈ যদি যাওঁ উভতি যে এই যিটো পুণ্যভূমি আমি য'ত থিয় হৈ আছোঁ, এই পবিত্ৰ ভূমিত লাচিত বৰফুকনৰ মৈদাম অৱস্থিত, এইখিনি বৰ্তমানলৈকে যিমানখিনি কৰিছে চৰকাৰৰ অনুদান যথেষ্ট আছে। তাত এটা 150 ফুট ওখ এটা প্ৰতিমূৰ্তি হ'ব, লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি হ'ব। সেই প্ৰতিমূৰ্তিটো হাইৱেৰ পৰা দেখা পোৱা যাব। গতিকে আমি এটা কথাত আপুনি ক'বৰ দৰে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি যথেষ্ট আন্তৰিকভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বীৰজনাৰ প্ৰতি তেখেতে যিটো হেৰি দেখুৱালে, গতিকে তাত শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। অকল অসমতে নহয়, সৰ্বভাৰতীয় ক্ষেত্ৰতো তেখেতে যিটো উদ্যোগ ল'লে তাৰ বাবে তেখেত সঁচাকৈ অসমবাসীৰ বা তেখেতৰ কৃতজ্ঞ, সমগ্ৰ আমি কৃতজ্ঞ তেখেতৰ প্ৰতি। গতিকে এই যিমানখিনি বৰ্তমানলৈকে হৈ আছে, ইয়াত মানে বহুকেইজন মানুহৰ ইয়াত জড়িত হৈ আছে। যে আমি ইয়াত আমাৰ সন্মুখৰ মূৰ্তিটো দেখিছে, আমাৰ প্ৰয়াত পুষ্পা গগৈ বাইদেৱে এই মূৰ্তিটো ইয়াত প্ৰদান কৰিছিলে। পৰ্যায়ক্ৰমে বস্তুটো তেখেতসকলে কৰিছে। আমাৰ পিছফালে যিটো মিউজিয়াম আছে, এইটো প্ৰয়াত বিজয় সন্দিকৈ ছাৰে বস্তুটো প্ৰদান কৰিছিলে। সেইটো ৱালটো দিয়ে কৰিছে। আৰু বাকীখিনি আমি জিলা পৰিষদৰ কিছুমান কাম কৰি পেলাই এইটো পৰ্যায়লৈ নিছোঁ, য'ত এইটো ল' লেণ্ড আছিলে সেইটো ফিল আপ কৰি আমাৰ SK সিনহা তেখেতো এতিয়া প্ৰয়াত হৈছে, প্ৰাক্তন গভৰ্ণৰ অসমৰ। তেখেতে এই ক্ষেত্ৰটোত যিটো উদ্যোগ ল'লে, তাৰপিছৰ পৰা আমি পিছলৈ উভতি চাবলগীয়া হোৱা নাই যে ডেভেলপমেণ্টটো আগবাঢ়ি আছে। এইখিনি আৰু বৰ্তমানলৈকে আমি খুব সুখী যে যিহেতু আমি সৰুৰ পৰাই এই বস্তুটোত লাগি আছোঁ, গতিকে এটা পৰ্যায়ত যেতিয়া এটা প্ৰকল্প হ'বগৈ আমি অত্যন্ত সুখী। আমিয়ে নহয়, অসমৰ সকলোৱে। বিগত কিছু বছৰ ধৰি দেখা গৈছে যে সমগ্ৰ ভাৰতীয় মানে সৰ্বভাৰতীয় পৰ্যায়ত যিসকল ভাৰতৰ বুৰঞ্জীত যিসকল বীৰক চলচ্চিত্ৰ বা চিনেমাৰ মাধ্যমেৰে পৰিচালকসকলে বা চলচ্চিত্ৰ নিৰ্মাতাসকলে সৰ্বভাৰতীয় পৰ্যায়ত দাঙি ধৰিছে, যেনে ধৰি লওক ছত্ৰপতি শিৱাজী বা তানহাজী, এনেকৈ তেওঁলোকৰ যিখিনি চিনেমা কৰা হৈছে, তাৰ তুলনাত সমগ্ৰ ভাৰতত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱা মোগল বাহিনীক 70 বাৰকৈ পৰাস্ত কৰা লাচিত বৰফুকনৰ দৰে এজন বীৰৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত হয়তো বহুত আগতেই লৈ যাব লাগিছিল বা যোৱা উচিত আছিল। কিন্তু কিবা কাৰণত কিবা এটা
ভুলবশতঃ তেখেতক আমি সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ যাব পৰা নাই। বিভিন্ন মাধ্যম আছে, সৰ্বভাৰতীয় পৰ্যায়ত তেওঁক চিনাকি কৰি দিয়া বিভিন্ন মাধ্যম আছে, সকলো মাধ্যমৰ জৰিয়তে আমি নিব পাৰোঁ, কিন্তু আমি নিয়া হোৱা নাছিল। এইবাৰ নিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰা হৈছে। চিনেমাৰ ক্ষেত্ৰতো কিছু পৰিকল্পনা কৰা হৈছে এখন লাচিত বৰফুকনৰ আধাৰ হিচাপে। গতিকে এই যিটো উদ্যোগ স্বয়ং আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লৈছে, সেইটোক লৈ আমি সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ পাছতে আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ। আৰু অসমৰ বীৰসকলৰ যি বিজয় গাথা, অসমৰ যি 600 বছৰীয়া বিৰল আহোম ৰাজত্বৰ যি এক বিৰল বুৰঞ্জী আছে, সেই বুৰঞ্জীক আৰু সবল আৰু সক্ৰিয় ৰূপত দাঙি ধৰিছিল। গতিকে লাচিত বৰফুকনক এই মুহূৰ্তত ইয়াৰ পাছত আমি সকলোৱে শ্ৰদ্ধা জনাইছোঁ। মই আৰু অলপ ভিডিঅ' কৰোঁ। আপোনালোকৰ সময়খিনি দিয়াৰ কাৰণে বহুত ধন্যবাদ। এই স্থানতে 50 কোটি টকাৰ এটা প্ৰকল্প আহিছে, যিটো প্ৰকল্পৰ সফল সমাপ্তিৰ পাছত, প্ৰকল্পভাগ সম্পূৰ্ণৰূপে হৈ উঠাৰ পাছত হয়তো বৰ্তমানে লাচিত বৰফুকনৰ এই মৈদামভাগিৰ যি দৃশ্য দেখিছে, এতিয়াৰ যি পৰ্যায় ইয়াৰ পৰা বহু গুণে উন্নত হ'ব। কাৰণ ইয়াত যিভাগ প্ৰতিমূৰ্তি স্থাপন হ'ব, এইভাগ সম্পূৰ্ণ ব্ৰঞ্জৰ হ'ব আৰু ইয়াক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দেখা পোৱা যাব। আৰু এইটো অসমৰ কাৰণে ইমান এটা ভাল খবৰ যে অনাগত দিনত, এতিয়ালৈকে অসমত লাচিত বৰফুকনক কেৱল অসমে জানিছিল, অনাগত দিনত চলচ্চিত্ৰৰ জৰিয়তে, চিনেমাৰ জৰিয়তে আৰু লাচিত বৰফুকনৰ কৰ্মৰাজিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষই লাচিত বৰফুকনক চিনি পাব। তো আমি গোটেই যি মৈদামৰ চাৰিওকাষ আমি চাম। নামটো আপোনাৰ? মনালিছা গগৈ। এয়া মনালিছা গগৈ, বৌক লগ পালোঁ। সদায় লাচিত বৰফুকনৰ মৈদামৰ কাষতে থাকে। তো আপোনাৰ এইজনা বীৰৰ সমাধিৰ কাষত থাকি পুৱা গধূলি কেনে অনুভৱ হয়? ভাল লাগে ন? হয়, একচুৱেলি আমাৰ তিয় সমষ্টিৰ কাৰণেতো খুব গৌৰৱৰ কথা। হয়, আপুনি মানে এই মুহূৰ্তত কেনেকুৱা ফিল কৰে যে আমি একেবাৰে লাচিতৰ মৈদামৰ কাষৰ ঘৰৰ মানুহ হিচাপে আপোনাৰ কেনেকুৱা ফিল হয়? ভাল অনুভৱ হয়, ভাল মানে নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ। কাৰণ মই ইয়াতে থাকোঁ, আমি টিকেট কাউণ্টাৰতে থাকোঁ। তাৰপিছত ইয়াতে থাকি মোৰ বহুত ভাল লাগে। হয়, দিল্লীলৈকে লাচিত বৰফুকনক তুলি ধৰা হৈছে। দিল্লী মেট্ৰত লাচিত বৰফুকনৰ মানে হেৰিত এটা অংকন কৰা হৈছে। গতিকে এইবাৰ আমি আৰু কিছুদিনৰ পিছত হয়তো লাচিত বৰফুকনৰ চিনেমা চাম। এই আচলতে মই ক'ব বিচাৰিছোঁ, এই মাটিখিনি যেতিয়া আছিলে, প্ৰথমতে একদম মৈদাম ভাগহে আছিলে। তেতিয়া আগতে যেতিয়া বিজয় কৃষ্ণ ডাঙৰীয়া দেৱে আহি ঠিক কৰিছিলে, বৰ্তমান তেতিয়া আহি মাটি অকল মৈদাম ভাগ আছিলে। এই চাৰিওপাশটো মানে এই তিনি চাইডটো, এইটো চাইড আৰু ইফালে যিটো চাইড দেখিছে, তো আমাৰ দেউতাই দিয়া ভূমিখিনি। আপোনাৰ দেউতাৰ নামটো জনাব নেকি? চিকনচন্দ্ৰ গগৈ, সৰুতে তেখেতে দান দিয়া। হয়, বিজয় কৃষ্ণ সন্দিকৈদেৱ সাংসদ হোৱাৰ আগলৈকে লাচিত বৰফুকনৰ মৈদামৰ কেৱল বাউণ্ডেৰী যি আছিল, এয়া কেৱল জেওৰা আছিল। তাৰ পাছত বিজয় কৃষ্ণ সন্দিকৈদেৱৰ নেতৃত্বত আৰু বৌৰ মনালিছা গগৈ বৌৰ শহুৰ দেউতা, এই কাষৰ তেওঁৰ এতিয়া আছেনে দেউতা? তেখেত অলৰেডি স্বৰ্গগামী হৈছে। তেখেতৰ মহানুভৱতাৰ ফলস্বৰূপে লাচিত বৰফুকনৰ মৈদামৰ যি বাউণ্ডেৰী, যি সীমা, সেই সীমা প্ৰসাৰ কৰা হ'ল। আৰু এই যি বাউণ্ডেৰী আছে, এয়া প্ৰকৃততে স্বৰ্গীয় চিকনচন্দ্ৰ গগৈ, তেখেতৰ নামো শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব। তেওঁৰ মহানুভৱতাৰ ফলস্বৰূপে লাচিত বৰফুকনৰ মৈদামৰ বাউণ্ডেৰীৰ যি পৰিসৰ, এই পৰিসৰ বহল হ'ল। তেওঁ য'তে আছে তেওঁ স্বৰ্গত স্থান লাভ কৰক, আৰু তেওঁক আমি সকলোৱে সদায় শ্ৰদ্ধাৰে সোঁৱৰাটো বিচাৰোঁ। মই ধন্যবাদ। প্ৰয়াত চিকনচন্দ্ৰ গগৈ ডাঙৰীয়াৰ উপৰি আৰু 3জন বৰেণ্য ব্যক্তিৰ মহানুভৱতাৰ ফলস্বৰূপে এই লাচিত বৰফুকনৰ যি মৈদামৰ পৰিসৰ, এই পৰিসৰ সম্প্ৰসাৰণ কৰা হ'ল। সেই 3জন ব্যক্তি স্বৰ্গীয় কমল পাত্ৰ, স্বৰ্গীয় কানু পাত্ৰ, শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ গগৈ ডাঙৰীয়া, এই 4জন ব্যক্তিৰ মহানুভৱতাৰ ফলস্বৰূপে লাচিত বৰফুকনৰ মৈদাম ভাগ সম্প্ৰসাৰণ হ'ল। এই সম্প্ৰসাৰণৰ বাবে তেওঁলোক 4জনকে আমি শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰ গগৈ ডাঙৰীয়া, তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। যি উদাৰ আৰু বিশাল মনৰ তেওঁ পৰিচয় দিলে, তাৰ ফলস্বৰূপে সমগ্ৰ অসমবাসীয়ে, সমগ্ৰ ভাৰতবাসীয়ে এইজনা বীৰৰ সমাধিভাগ আৰু জাকত জিলিকাৰ ৰূপত দেখা পাবলৈ সক্ষম হ'ব। যিজন সেনানায়কৰ তত্বাৱধানত অসমৰ সেনাবাহিনীয়ে সেই সময়ৰ মোগল বাহিনীক পৰাস্ত কৰিছিল, সেইজন সেনানায়কৰ সমাধিত থিয় হৈ মোৰ আজি অলপ বেলেগ ধৰণৰ কিবাকিবি কিছুমান অনুভৱ হৈ আছে। তো অনুভৱখিনি হ'ল এনেধৰণৰ, সেই জাতীয় চেতনা, সেই জাতীয় সত্তা, সেই জাতিৰ বল, সমৃদ্ধি, সেইখিনি আমাৰ আজি ক'ত গৈছে? আমি ক'ত হেৰুৱাইছোঁ সেই জাতীয় চেতনাক? আমি একবিংশ শতিকাত আছোঁ, বিজ্ঞান আৰু প্ৰযুক্তিৰ এনে এটা সময়ত আমি আছোঁ য'ত আমাৰ হাতত নাথাকিবলগীয়া বস্তু একোৱেই নাই। কিন্তু আমি যেন ক'ৰবাত নিজক লৈ বহুত বেছি ব্যস্ত হৈ পৰিছোঁ, আমি যেন ক'ৰবাত বহুত বেছি যান্ত্ৰিক হৈ পৰিছোঁ, এনেকুৱা এটা অনুভৱে মোক আজি খুব খুন্দিয়াই আছে। কিয়নো আমি চাওঁ আজিৰ তাৰিখত
সংবাদ মাধ্যম কেইবাটাও হ'ল, বৈদ্যুতিক সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া, এই সকলোখিনি আছে। কিন্তু তৎসত্ত্বেও এই সকলোখিনি থকাৰ পাছতো আমি আজি এনেকুৱা যেন কিবা এটা নিজক লৈ ইমান বেছি ব্যস্ত হৈ পৰিছোঁ যে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত আমাৰ নিজৰ কৰণীয়খিনি আমাৰ যিখিনি কৰিব লাগে সেইখিনি কৰাৰ পৰা যেন আমি পিছ হুমকি ৰৈছোঁ। আমি অসমীয়াৰ সংজ্ঞাক লৈ কেতিয়াবা হুলস্থুল কৰোঁ। যদি কোনোবাই কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰকৃততে অসমীয়া নহয়, তেওঁতো মাৰোৱাৰীহে, যদি আমি ৰূপৰ কোঁৱৰজনকে মাৰোৱাৰী সজাওঁ, আমি যদি অসমীয়াৰ সংজ্ঞা অকণমানো উলিওৱাত ভুল কৰোঁ তেতিয়াহ'লে আমাৰ ৰূপৰ কোঁৱৰজন অসমীয়া নহ'ব, মাৰোৱাৰী হ'বগৈ। আমি যদি অসমীয়াৰ সংজ্ঞা অকণমানো ভুলকৈ উলিয়াওঁ তেতিয়াহ'লে কলা গুৰুজন অসমীয়া নহ'ব। যদি ৰাভাসকলক পৃথক কৰিবলৈ কোনোবাই চেষ্টা কৰে তেতিয়াহ'লে কলা গুৰুজন অসমীয়া নহ'ব। আজি জোনাকী যুগৰ ত্ৰিমূৰ্তি চন্দ্ৰকুমাৰ আগৰৱালা, আমি যদি কেনেবাকৈ আমাৰ অসমীয়া সংজ্ঞা নিৰূপণত অকণমানো ভুল কৰোঁ, জোনাকী যুগৰ ত্ৰিমূৰ্তি আমি অনাসমীয়া বুলি ক'বগৈ লাগিব। গতিকে আমি ক'ৰবাত কিবা এটা ভুল কৰিছোঁ, ক'ৰবাত নিশ্চয় আমাৰ কিবা এটা ভুল হৈছে। আমি জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এখেতসকলক আমি অসমীয়া হিচাপে আমি স্বীকাৰ কৰি লওঁ, কিন্তু আজিৰ তাৰিখত আমি সাধাৰণ মানুহৰ মাজত আমি অসমীয়া সংজ্ঞা উলিয়াওঁতে আমি ক'ৰবাত ভুল কৰিছোঁ। এই ভুলটো আমি সংশোধন কৰিবলৈ হ'ল। বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক প্ৰত্যেককে ইমান সা সুবিধা প্ৰদান কৰিছে যে আমি প্ৰত্যেকে নিজৰ জাতিটোক আঞ্চলিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমাৰ জাতিত ইমান বীৰ সন্তান, ইমান মহানায়কে জন্ম লৈছিলে যে আমি সকলোকে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিব পাৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহানুভৱতা, বিষ্ণুপ্ৰসাদ আগৰৱালাৰ যি চিন্তা চেতনা, সেই চিন্তা চেতনাক আমি শ্ৰদ্ধা জনাবলৈ, আমি প্ৰণাম কৰিবলৈ আমি পাহৰি গৈছোঁ। আমি একচুৱেলি এই বস্তুখিনিৰ মাজত আমি দকৈ সোমাই পৰিব সময় আহি গ'ল, সময় সমাগত। জাতীয় চেতনা নিৰ্দিষ্ট কোনোবা এটা উপজাতি বা সম্প্ৰদায়ে নিজকে কেতিয়াও ভাবি ল'ব নালাগে যে এয়া আমাৰ সম্পদ। অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকজনেই আমাৰ অসমৰ সম্পদ আৰু প্ৰত্যেকজনে একোজন মহান অসমীয়া। এই মহান অসমীয়াসকলক আমি শ্ৰদ্ধা কৰিব লাগিব। আমি মনত ৰাখিব লাগিব যে আমাৰ হাতত সকলো আছে, কিন্তু আমাৰ হাতত ক'ৰবাত নহয় ক'ৰবাত একতাৰ অভাৱ ঘটিছে। এই একতা আমি ঘূৰাই আনিব লাগিব। লাচিত বৰফুকনৰ মৈদামত থিয় হৈ গৈছোঁ। লাচিত বৰফুকন স্বদেশ আৰু স্বজাতিক ভালপোৱা এনে এজন বীৰ আছিল। তেওঁ দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত নিজৰ সম্বন্ধীয়ক দেশতকৈ মোমাই ডাঙৰ নহয় বুলি এটা প্ৰবাদ আছে। অকণমান কৰ্তব্যত গাফিলতি কৰাৰ কাৰণে নিজৰ মোমায়েকক প্ৰাণদণ্ডৰে দণ্ডিত কৰি সেনা বাহিনীক সকীয়াই দিছিল যে কৰ্তব্য আগত। তেনেকুৱা এটা বীৰৰ জাতিৰ অংশ হৈ আমি আমাৰ যি ঠেক মনোবৃত্তিৰ পৰিচয় দিছোঁ। আমি জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া বুলি ক'বলৈ আমি সাজু আছোঁ, কিন্তু বাকী আগৰৱালা লিখাসকলক আমি অসমীয়া বুলি গ্ৰহণ কৰিবলৈ কেতিয়াবা আমাৰ মনে নকয়। আমি বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলি স্বীকাৰ কৰিবলৈ আমাৰ মনে কয়, কিন্তু বাকী ৰাভাসকলক আমি কেতিয়াবা আমাৰ মনে আমি তেখেতসকলৰ লগত আমি এক হ'ব নোৱাৰোঁ। আমি কাৰ্বি পাহাৰলৈ গ'লে আমি কাৰ্বিসকলক আমি নিজৰ ভাই বুলি ভাবিব নোৱাৰোঁ, কাৰ্বি পাহাৰৰ ভাইসকলে আমাক নিজৰ ভাই বুলি ভাবিব নোৱাৰে। এনেধৰণৰ কিছুমান ঠেক মনোবৃত্তিয়ে আমাৰ মাজত স্থান লাভ কৰিছে। এনেকুৱা কিছুমান চিন্তাই আমাৰ মাজত ঠাই পাইছে। এনে চিন্তাই কিন্তু যিটো জাতিয়ে 17 বাৰকৈ মোগলক অসমৰ পৰা ঘূৰাই পঠাবলৈ সক্ষম হৈছিল, সেইটো জাতিক কিন্তু এনে চিন্তাই ঠুনুকা কৰি পেলাব, ঠুনুকা কৰি মানে একেবাৰে নিঃশেষ কৰি পেলাব। এই চিন্তাৰ পৰা আমি ওলাই আহিবলৈ হ'ল। অসম ভূমিত থকা সকলো অসমীয়া, যি অসমক দেহে মনে প্ৰাণে ভাল পায়, সকলো অসমীয়া একেলগ হ'বলৈ হ'ল। আৰু এয়াই শেষ সময়, এই সময় শেষ সময়। বিজ্ঞানৰ প্ৰযুক্তিৰ সৰ্বোচ্চ চূড়াত আমি উপনীত হৈছোঁ। এতিয়া যদি আমি এক হ'ব নোৱাৰোঁ, এতিয়া যদি আমাক একত্ৰিত কৰিবলৈ আমাৰ মনে আত্মাই বিবেকে নকয়, তেতিয়াহ'লে আমাক আন কোনো শক্তি একত্ৰিত কৰিব নোৱাৰে। চ' আমি একেলগ হোৱা হওক। লাচিত বৰফুকনৰ যি শক্তি আছিল সেয়া বৰ অসমৰ শক্তি আছিল, সেয়া বৰ অসমৰ সেনা বাহিনীৰ শক্তি আছিল। তাত কেৱল নিৰ্দিষ্ট কোনোবা এটা জাতি বা কোনোবা উপজাতি বা কোনোবা সম্প্ৰদায়ৰ মানুহ নাছিল, যাৰ ফলস্বৰূপে বৰ অসমৰ এটা বৃহৎ সেনা বাহিনীয়ে লাচিত বৰফুকনক সহায় কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্বত সেই সেনা বাহিনীটোৱে মোগল বাহিনীক ঘূৰাই পঠাবলৈ সক্ষম হৈছিল। সেই সেনা বাহিনী আজিও সাজু কৰিব পৰাকৈ আমাৰ হাতত সময় আৰু সামৰ্থ্য আছে। সেই সামৰ্থ্যক আমি বাস্তৱ ৰূপত প্ৰকাশ কৰিবলৈ হ'লে আমাৰ প্ৰথম চৰ্তটো লাগিব ভূপেন হাজৰিকাই কোৱাৰ দৰে অসমীয়া মোৰ প্ৰথম পৰিচয়, শেষ পৰিচয়। লাচিত বৰফুকনৰ মৈদামত থিয় হৈ মোৰ অন্তৰাত্মাই যি কথা কৈছে মই তাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আমাৰ প্ৰথম আৰু অন্তিম চৰ্তটো হ'ব লাগিব আমি আমাৰ নিজৰ জাতি, উপজাতি, সম্প্ৰদায় এইবিলাক কিবা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে আমি জাষ্ট পুট কৰিব লগা এটা কলম হয়, এটা কলম। বাকী এই কথাখিনি আমাৰ মন মগজুৰ পৰা উলিয়াই আমাৰ প্ৰথম আৰু শেষ চৰ্ত হ'ব লাগিব আমি অসমীয়া। আৰু এই চিন্তাৰে আমি সকলো আগবাঢ়িব লাগিব, তেতিয়াহে অসমক আমি বিশ্ব দৰবাৰত চিনাকি কৰিব পাৰিম। অসমত সকলো আছে, পৃথিৱী বিখ্যাত এশিঙীয়া গড় আছে, পৃথিৱীত সকলোৰে বাবে পৰিচিত উৎকৃষ্ট মানৰ চাহ আছে, অসমত সকলোখিনি আছে। কিন্তু সেইখিনি আমাৰ গৌৰৱৰ বস্তু নহয়। আমাৰ গৌৰৱৰ বস্তুটো অসমৰ ঐক্য শক্তিটো আছিল, যিটো আমি ক্ৰমশঃ হেৰুৱাই পেলাইছোঁ। সেই ঐক্য শক্তি আমি ঘূৰাই আনিব লাগে। মই আশাবাদী, ইচ্ছা কৰিলে আমি সকলোৱে এই কাম কৰি দেখুৱাব পাৰোঁ। চ' আহক আমি সকলোকে পৰিচয় কৰাই দিওঁ যে আমি এটা মহাজাতি।
তো মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰোঁতে ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, তাৰ কাৰণে একদম ক্ষমা কৰিব। আৰু যদি মই ভিডিঅ'বোৰ ভালকৈ কৰিব নাজানো, গতিকে যদি কিবা অকণমানো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কাইণ্ডলি এটা লাইক কৰিব। আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ ধন্যবাদ জনাইছোঁ ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে। তো লাচিতৰ মৈদামত থিয় হৈ আপোনালোকক কৈছোঁ আমি সকলো এক হওঁ আহক, এই কামনাৰে জয় অসম।